নমস্কাৰ সকলে মনোনীত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে আমাৰ বাবুৰ চিলচিলা হাঁহি ৰাখছে না, আৰু এইফালে মৰম ক'ত হাঁহি ৰাখছে। হাঁহিয়ে কাৰণ হাঁহি উঠব লগা কথাই দেখোন, কাৰণ যাই আছোঁ মাইথেৰ ঘৰত, আৰু এইফালে আপোনালোককো দেখা দিওঁ বোলো অলপমান। আৰু এইফালে আমাৰ বাবু দেখছে না মাজত বহিছে, আৰু মানে ৰ'দ এইফালে ক'বাই নালাগে কি ৰ'দ দিছে, তথাপি আৰু মাইথেৰ ঘৰত যোৱাৰ ফূৰ্তিতে আৰু ৰ'দ চ'দ অনুভৱেই কৰা নাই দিয়ক। আৰু এইফালে টপলাতে চিংৰা টিংৰা লৈ আহিছোঁ ৰ'ব, আৰু আমাৰ এইফালে শহুৰৰ ঘৰত যাব না, শহুৰৰ ঘৰত যাই আছে, আৰু এইকাৰণে আৰু ফূৰ্তি তেওঁৰো যিমান যি নহওক। আৰু এইফালে আৰু আহি পামে, আৰু বাবু এইফালে দেখছে না খুচি আছে, কেতিয়া পাম মামাথেৰ ঘৰ, কেতিয়া পাম। পাপাকো একদম শান্তি দিয়া নাই দেই, পটাপট যোৱা পাপা। তাৰপিছত আহি আমি পালোঁ দক এই পাগলা দিয়া নদীটো, আমাৰ মাইথেৰ ঘৰৰ পাগলা দিয়া নদীটোৱে এইটো পপুলাৰ। আৰু এইয়া চাওকচোন দেখছি না আপোনালোকৰ চুইচ গেটটো দেখা দিছোঁ ৰ'ব, এইফালে পানী একদম ভূটানৰ পানী আহি আছে। আৰু আহি পালোঁ আৰু আমাৰ ঘৰ, আহিয়ে এইফালে বহুত গৰমে গৰমে একদম চাহ আনি দিছে, একদম চিংৰা টিংৰা একদম চন্দ্ৰপুৰীৰ লাৰু চাৰু বনাই উৎপাত একদম। আৰু এইফালে বাবু একদম আইতা কলতে খেলা ধূলাত ব্যস্ত আৰু লাগি গৈছে একদম। আৰু ককাক পালে আৰু একো নালাগে। আৰু এইফালে মোৰ এইখিনি ছুটি অলপমান, আৰু এইফালে বুবুৰ আছে না, এইফালে গাড়ী ভাল কৰি আছে বুবুই, আৰু এইফালে দাইদাকে ডিৰেকশ্যন দি আছে। আৰু এই দেখছে না বিছনাখান, আমাৰ বাবুৰ বিছনা এখন। আৰু এতিয়া আৰু ভাত পানী খাই লওঁ দিয়ক, আজিলৈ ভিডিঅ'টো ইমানে, বাই।